হাই ফ্ৰেণ্ড, কি খবৰ সকলোৰে? মোৰ পিছে ভালেই। আজি ভাবিছোঁ আমাৰ ইয়াত বজাৰৰ বাৰ, যিহেতু সোমবাৰ, সেইকাৰণে ভাবিছোঁ আপোনালোকক অকণমান মোৰ দোকানখনৰ পৰিৱেশটো অকণমান দোকান দুইখন দেখাওঁ। আৰু ভাবিছোঁ বজাৰখনো অকণ যি পাৰোঁ দেখাম। বেছি আঁতৰলৈ দেখাব নোৱাৰিম, ওচৰতে সন্মুখতে যি পাৰোঁ আৰু দেখাবলৈ সেইখিনিকে দেখাম। ব'লকচোন তেন্তে মোৰ দোকানখন দেখাই দিওঁ আৰু বজাৰখন আমাৰ চাই ল'ব। ব'লক। এয়া দেখিছে, এইপিনে এখন দলংখন পাৰ হৈ আহিয়েই মোৰ চাইনবোৰ্ড দেখা পাবই, গীতাঞ্জলি লেডিজ বিউটি পাৰ্লাৰ বুলি। আৰু তাৰ পাছত আহি এয়া মোৰ দোকানৰ সন্মুখৰখিনি গেলামালৰ দোকানখন। এইখিনিতে এনেকৈ সজাই পৰাই ৰাখিছোঁ আৰু সেইকাৰণে অকণমান সন্মুখৰখিনি অকণমান দেখাই লৈছোঁ আপোনালোকক। তাৰ পাছত আমি এতিয়া ভিতৰলৈ যাম। এয়া দেখিছে ভিতৰৰখিনি, এয়া এইটো আলমাৰি গিলাচকেইখন খুলি থোৱা হৈছে, কিবা এটা হৈ আছে। আৰু এইপিনৰ পৰাও দেখিছে য'তে ত'তে যি বস্তু পাইছোঁ তাকে মানে সজাই পৰাই ৰাখিছোঁ। আৰু এইখনেই হৈছে মোৰ সৰুকৈ দোকান। এইখনেই হৈছে মোৰ পাৰ্লাৰ সৰু, দেখাইছোঁ আপোনালোকক অকণমান। দেখিছে, এইখনতে মই বহি পেলাই থ্ৰেডিং কৰোঁ, মাছাজ কৰোঁ, ফেচিয়েল কৰোঁ। আৰু এইখন হৈছে গিলাচখনৰ কথাটো মই আপোনালোকক ক'ম বাৰু, এই কোলা সেইডাল কিয় দি থোৱা হৈছে জনাম বাৰু। এয়া দেখিছে, এইখনেই হৈছে মোৰ পাৰ্লাৰ, সৰুকৈ এইখিনিতে ৰখাইছোঁ। আৰু এইখন হৈছে থাপনা, এইখিনিতে এনেকৈ থাপনা এখনো মই ৰখাইছোঁ সৰুকৈ। আৰু এইপিনে এখন দৰ্জা আছে, পিছপিনে যাব পৰা, সেইটোও দেখাই দিছোঁ দেই। আৰু এয়া দেখিছে, আমাৰ ওচৰত সাধন হয়, সাধন সদায় মাছ কাটে এইখিনিতে। আজি বজাৰৰ বাৰ যিহেতু সেইকাৰণে মাছ পুৰা ওলাইছে, লোকেল মাছো ওলাইছে সৰু সৰু। আৰু এয়া সন্মুখৰখিনি অকণমান বোলো বজাৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাওঁ। আজিতো অলপ এইখিনি আগবেলা সময়খনত অলপ মানুহ কম হয়, পিছবেলা বেছি হয়। আৰু মই মোৰ দোকানৰ সন্মুখৰ পৰাই যি পাৰোঁ দেখাইছোঁ আৰু। এয়া দেখিছে মোৰ দোকানৰ সন্মুখৰখিনি, এয়া আলু পিঁয়াজো ৰাখিছোঁ। এয়া মানুহ বজাৰলৈ আহি আছে, বজাৰ কৰি নি আছে। পূৰা মানুহ অলপ পিছত হ'ব আৰু বহুত ভাল লাগে বজাৰৰ বাৰত ইয়াত থাকি পেলাই। এয়া চেণ্ডেলৰ দোকান। আৰু এইটো ভিডিঅ' হৈছে ইয়াতে মাজতে দেখাই দিছোঁ, কিয় বায়ে মোৰ মাৰ ঘৰত নামঘৰ প্ৰতিষ্ঠা আছিলে, বায়ে কৈছে ভিডিঅ' এটা বনাই দিছোঁ, তই দি দিবিচোন। সেইকাৰণে এয়া মোক LP স্কুলৰ আগতে হেড বাইদেউ আছিলে, পঢ়াইছিলে, অকণ বাইদেউকো ভিডিঅ'টো কৰি ৰখাইছিলে। আৰু অকণমান বোলো সেয়াও দেখাওঁ, সেইকাৰণে একদম পূৰা ভিডিঅ'টো ইয়াতে মই দি দিছোঁ মিলাই কৰি লৈ। আৰু সেয়া চাই লওক অকণমান। দোকানখন দেখালোঁ, চালে অকণমান দেখাইছোঁ, ভালকৈ দেখাবলৈও ভাল লগা নাই, মানুহবোৰ আছে, হ'লেও অকণমান থুলমূলকৈ দেখাইছোঁ আপোনালোকক। আজি গাটো বহুতেই বেয়া, কিবা জ্বৰ নিচিনা লাগি আছে। তথাপিতো বোলো নাই, আজি বজাৰৰ বা ভাল লাগে, সেইকাৰণে আপোনালোকক অকণমান বোলো দেখাই দিওঁ মোৰ দোকানখন। কেনেকুৱা পালে জনাবচোন দেই দোকানখন। আজিলৈ বাই বাই। এতিয়া কাষ্টমাৰ আহিবও পাৰে ঘপককৈ, ভাল নালাগে এনেকৈ মানুহ আহিলে বনাই থাকিবলৈ ভিডিঅ'। তথাপিতো থুলমূলকৈ অকণমান বনাইছোঁ আপোনালোকক দেখাম বুলি। সেইখিনি আৰু আছে বহুত দূৰলৈ, কাৰণ মই এতিয়া দোকানখন এৰি পেলাই যাব নোৱাৰোঁ যিহেতু, সেইকাৰণে দোকানৰ ওচৰৰ পৰাই যিমানখিনি পাৰিছোঁ অকণমান আপোনালোকক দেখাইছোঁ। আৰু কেনেকুৱা পাইছে জনাব। আজিলৈ তেন্তে বাই বাই।